কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যি নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা আমি গোটেই অসমবাসীয়ে মানি চলাটো আমাৰ বাবে শুভ কাৰণ এই মহামাৰীৰ সময়ত যদি আমি চৰকাৰ নীতি নিৰ্দেশনা মানি নচলো আমাৰ প্ৰত্যেকৰে বিপদ আহিব পাৰে গতিকে এই ক্ষেত্ৰত আমি জনসাধাৰণৰ সজাগ হোৱাটো উচিত আমি দেখিছোঁ গুৰেশ্বৰ অঞ্চলত এই SOP নিৰ্দেশনা প্ৰায় সকলো লোকে মানি চলিছে সকলো জনসাধাৰণে মুখত মাস্ক পৰিধান কৰিছে যদিও কিছু ক্ষেত্ৰত আমাৰ ইয়াত দেখিছোঁ প্ৰশাসনৰ গাফিলতি দেখিছোঁ বিশেষকৈ যেহেতু 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে এই সান্ধ্য আইনৰ ক্ষেত্ৰত মই ভাবোঁ সান্ধ্য আইন বুলি ক'লে গাড়ী মটৰ সকলো চলাচল বন্ধ হ'ব লাগে কিন্তু আমাৰ গুৰেশ্বৰ অঞ্চলত ডাম্পাৰৰ ক্ষেত্ৰত অবৈধভাৱে যিবিলাক শিল বালি ইয়াৰ পৰা কঢ়িয়াই নি থকা হৈছে এই ক্ষেত্ৰত আচলতে সান্ধ্য আইন জাৰি কৰা দেখা হোৱা নাই ডাম্পাৰৰ সৈতে প্ৰশাসনৰ কি বুজাবুজি এইটো এটা আমাৰ মাজত খাথৰ হৈ আছে গতিকে ভাবোঁ সান্ধ্য আইনত ডাম্পাৰৰ পৰা আৰম্ভ কৰি সকলো গাড়ী মটৰ দোকান পোহাৰ বন্ধ হ'ব লাগে গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যাতে নজৰ দিয়ে তাৰ বাবেও আমি দাবী উত্থাপন কৰিছোঁ লগতে আমি প্ৰায় পৰিলক্ষিত হৈ আছে যিহেতু নতুন নিৰ্দেশনা মতে ৰাতিপুৱা 11 বজাত দোকান বন্ধ কৰিব লাগে দোকান পোহাৰ আদি বন্ধ কৰিব লাগে সেই অনুযায়ী গুৰেশ্বৰ অঞ্চলৰ বিভিন্ন দোকান পোহাৰসমূহ 11 বজাত বন্ধ কৰা দেখা আমাৰ পৰিলক্ষিত হৈছে কিন্তু ৰাতিপুৱাৰ ভাগতে গ্ৰাম্য অঞ্চলৰ পৰা বহু দুখীয়া লোকে শাক চব্জি অলপ বিক্ৰী কৰি সেই বিক্ৰী কৰা ধনেৰে ঘৰৰ বাবে চাউল দালি মিঠাই তেল আদি ক্ৰয় কৰাৰ বাবে লৈ আহে কিন্তু এই ক্ষেত্ৰত আজি আমাৰ গুৰেশ্বৰ থানাৰ আৰক্ষীয়ে বাধা আৰোপ কৰা আমাৰ পৰিলক্ষিত হৈছে যিহেতু 11 বজালৈ বাকী দোকান পোহাৰ আদিৰ মানুহ গেডাৰিং হৈ বস্তু ক্ৰয় কৰিব পাৰি হোটেলখনত এখন বেঞ্চিত 4-5 জন বহি চাহ খাই থাকিব পাৰে এই গাঁৱৰ পৰা গ্ৰাম্য অঞ্চলৰ পৰা কোনোবাই ঢেকীয়া শাক কোনোবাই লাও শাক বিক্ৰী কৰিব অহা লোকসকলৰ ওচৰত ইমান কঠোৰ স্থিতি কিয় গতিকে মই ভাবোঁ এই ক্ষেত্ৰত প্ৰশাসনে অলপ নজৰ দিব যিখিনি গ্ৰাম্য অঞ্চলৰ পৰা শাক ঢেকীয়া বিক্ৰী কৰি ঘৰৰ বাবে ঘৰ সংসাৰখন চলাৰ বাবে কিবা অলপ নিম বুলি আশা কৰি আহে এই ক্ষেত্ৰত আচলতে প্ৰশাসনে বাধা আৰোপ কৰিব নালাগে সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি সেই দুখীয়া লোকসকলেও যাতে তেওঁলোকৰ শাক চব্জিখিনি বিক্ৰী কৰি ঘৰখনৰ বাবে কিবা অলপ ক্ৰয় কৰিব পাৰে তাৰ বাবেও গুৰেশ্বৰ প্ৰশাসনে যাতে অলপ হস্তক্ষেপ কৰে আজি ৰাজ্য চৰকাৰে যি নতুনকৈ নীতি নিয়ম বান্ধি দিছে নতুন SOP মতে গুৰেশ্বৰ অঞ্চলত যিহেতু গুৰেশ্বৰ আমাৰ মিউনিচিপালিটিৰ আণ্ডাৰত হয় গতিকে ইয়াতো নীতি নিয়ম অনুসৰি 11টা বজাত সম্পূৰ্ণ দোকানসমূহ বন্ধ কৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ বাবে সমূহ ব্যৱসায়িক এই চৰকাৰে ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু গুৰেশ্বৰ এখন মিউনিচিপালিটি আৰু ইয়াত মানুহৰ সমাগমটো যথেষ্ট হয় আৰু আজি জানিব পৰা মতে এগৰাকী মহিলাৰো কোভিড আক্ৰান্ত হৈ গুৰেশ্বৰৰ মহিলা এগৰাকী মৃত্যুবৰণ কৰে গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তাৰ লগে লগে মই এইটো কথাও ক'ব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰে যি 11টা বজালৈকে দোকানসমূহ খোলাৰ ব্যৱস্থা কৰিছে সেইটো বাৰু ঠিক আছে কিন্তু এই 11টা বজালৈকে যেতিয়া দোকানসমূহ খুলিব সেই 11টা বজাত এটা মানে সাংঘাতিক ভিৰৰ মানে অৱস্থা হয় মানুহৰ জনসমাগমটো ৰাতিপুৱা 8টা বজাৰ পৰা 11টালৈকে বহুখিনি মানে জনসমাগম আমি দেখিবলৈ পাইছোঁ গতিকে এই চেগত চৰকাৰে যাতে সুদূৰ প্ৰসাৰী কিছু নিয়ম বান্ধি দিব লাগে কাৰণ যেহেতু 11টা বজালৈকে মানুহৰ ভিৰ হয় তেতিয়া আমাৰ কোভিডৰ যি আমাৰ ভয়াৱহতা আছে সেই ভয়াৱহতা কিন্তু আমাৰ হয়তো থাকি যাব গতিকে ৰাজ্য চৰকাৰে এই ব্যৱস্থাটো কৰক আৰু ইয়াৰ তাৰমানে অল্টাৰনেট কিবা ব্যৱস্থা আছে নেকি যাতে ৰাইজেও চলি থাকিব পাৰিব বা কোভিডক লগত সহাৱস্থান কৰি জীয়াই থকাৰ যি আমাৰ মানে ধাৰণা এটা জীয়াই থাকিব পৰা ছিষ্টেম এটা কৰিলে বেছি আমি ভাল পাম আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যিহেতু আমাৰ গাঁও অঞ্চলৰ মানে অতি সমীপৱৰ্তী আমাৰ প্ৰতিবোৰ গাঁও অঞ্চল আৰু প্ৰায় কৃষিজীৱী গাঁও আৰু এই সময়ত ৰবি শস্যৰ সময় গতিকে এই খেতিৰ শাক পাচলিসমূহ তেওঁলোকে বিক্ৰী কৰিব আহে খেতিৰ শাক পাচলিসমূহ বিক্ৰী কৰিব অহাত প্ৰশাসনে কিছু বাধাৰ সৃষ্টি কৰি শাক পাচলি বিক্ৰেতাসকলক মানে বিক্ৰী কৰিব নিদিয়ে গতিকে ইয়াত যদি পৌৰসভাৰ জৰিয়তে হওক প্ৰশাসনৰ জৰিয়তে হওক যদি এনেকুৱা এটা ব্যৱস্থা কৰে যাতে অন্ততঃ শাক পাচলিখিনি ৰাতিপুৱা ভাগত কিছু কোভিডৰ যিটো নীতি নিয়ম আছে যিটো আমাৰ সামাজিক যোনটো দূৰত্ব বজাই ৰাখি যদি আমি সেই গাঁও অঞ্চলৰ সেই শাক পাচলি বিক্ৰেতাসকলক যদি আমি অকণমান যদি সময় এটা ঠাই যদি আমি উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই যিসকলে শাক পাচলি বিক্ৰী কৰি 2 পইচা ইনকাম কৰি আছে তেওঁলোকৰ কাৰণেও বা তেওঁলোকৰ চলাই নিয়াৰ কাৰণে জীৱনটো চলাই নিয়াৰ কাৰণেও এইকেইদিনৰ বাবে কিছু মানে সুফল পাব বুলি মই ভাবোঁ